এতিয়া সময় হৈছে প্ৰায় 6:30 আৰু মোৰ আছে 7টাত বাছ। এতিয়া ওলালোঁ মই যাবলৈ। ৰাতিপুৱাৰ সময়খিনিত ৰাস্তাবোৰ ইমান বেছি মুকলি হৈ থাকে আৰু এতিয়া তাতে ঠাণ্ডাও পৰিছে অলপ অলপকৈ, সেইকাৰণে বতৰটো বহুত বেছি ধুনীয়া লাগিছে। মুকলি, তাতে অলপ অলপ ঠাণ্ডা। এয়া আহি পালোহি খানাপাৰা, কিন্তু আজি কিয় জানো ইমান বেছি ভিৰ হৈ আছিলে ৰাস্তাটোত, মানে সাংঘাতিক ভিৰ। আৰু সেইখিনিতে অলপ টাইম ৱেইট কৰিলোঁ এণ্ড ফাইনেলি বাছখন পালোঁ আৰু উঠি ল'লোঁ। পাব্লিকত এনেকৈ ব্লগিং কৰা হেবিট বহুত বেছি নাই, সেইটো কাৰণে এয়া ভিডিঅ' কৰি থাকোঁতেই ওচৰৰ মানুহগৰাকীয়ে মোলৈ চাই আছিলে অলপ, তো মোৰ বহুত অকৱাৰ্ড লাগিলে আৰু থৈ দিলোঁ আৰু ভিডিঅ' নবনোৱাকৈ। জখলাবন্ধাত গাড়ী ৰখাওঁতে এয়া মই ৰুটিকে খালোঁ, কাৰণ আহোঁতে একো তেনেকৈ খাই অহা নাছিলোঁ, সেইকাৰণে অলপ ভোকো লাগিলে। আৰু এই যে বাগৰি এৰিয়াটো, তাত প্ৰায় কিবাকিবি জন্তু দেখা যায় আহি থাকিলে। তো আজিতো মোৰ দিনেই ভাল আছিল নেকি, দুটামান মই প্ৰায় গড় দেখিছোঁ আৰু হাতী বাবা দেখিলোঁ, হৰিণা এণ্ড বহুত তেনেকৈ দেখিলোঁ, আৰু বহুত বগলী এনেকৈ একেলগে চৰি থকা সেইবিলাকো আছিলে। কিন্তু ভিডিঅ'বিলাক লওঁতে মানে গাড়ীখন স্পীডত আহি আছিলে ন, সেইকাৰণে লোৱাই নহ'ল। কিন্তু গড়ৰ ভিডিঅ'টো অকণমানকৈ মই লৈছিলোঁ, আপোনালোকে নিশ্চয় দেখিলে চাগে। বাকী সেনেকৈ আজি মানে চাই আহোঁতেই টাইমখিনি কেনেকৈনো পাৰ হৈ গ'ল ধৰিবই নোৱাৰিলোঁ। আজি বহুত ভাল লাগিলে। এণ্ড এতিয়া মই পাই গ'লোঁ ঘৰ। আহি গ'লো মাৰি দিয়া এখন। হাই এভৰিৱান এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম আৰু কাতি বিহুৰ বহুত শুভেচ্ছা আপোনালোক সকলোলৈকে। আজি এয়া আহি পাই প্ৰথমতে গাটোহে ধুলোঁ। গাটো ধুই উঠি এতিয়া কিবা এটা খাম, যিহেতু আজি বিহু, সেইটো কাৰণে কি কৰিম সেইখিনি আপোনালোকৰ লগত দেখুৱাই যাম। ভাত যে দিছা আৰু ইমান সোপা ভাত দিছা, নোৱাৰো খাব দেই। এয়া কলপুলি পুতিলে, এইফালে পূৰা মানে কাতি বিহুৰ চাকি দিবৰ কাৰণে ৰেডি আছে আৰু। এতিয়া মায়ে কি কৰি আছে চাওঁগৈ। এয়া বিহুৰ কাৰণে ৰেডি হৈ গ'লোঁ। এটা চাকি জ্বলাই লওঁ, জ্বলাই লৈ পেলাই চবতে দি দিয়ে আৰু। ব'লাচোন।
গামোচাখন নল'লে চাকি দিব নালাগে নেকি? তুমি থোৱা সেইখিনিতে, মই গামোচাখন আনি দিছোঁ, থৈ দিয়া সেইখিনিতে। কি গাবা প্ৰাৰ্থনা? প্ৰাৰ্থনা দুটা কৰিম আৰু তুলসী তলত গোৱা নামো গাব লাগিব, তেতিয়াহে ভাল লাগিব। সেইফালে চাকিখিনি জ্বলালোঁ, দেখিছেনে বাৰু? এইয়া এইখিনি। আৰু বাকী ৰ'ব দেখুৱাই, সেইফালে এইফালে এইখিনি গোটেইখিনি ৰেডি কৰি ৰাখিছোঁ। আপোনাৰ প্ৰসাদ, এইফালে প্ৰসাদখিনি, আৰু এইফালে সেইখিনিতো আছে প্ৰসাদেই আৰু আগবঢ়াবৰ কাৰণে ফল মূলেহেঁতি। আজিৰ দিনটো এনেকৈ ধুনীয়াকৈ পাৰ হৈ গ'ল, মানে ভালকৈ হৈ গ'ল আৰু বিহুখিনি যিখিনি নিয়ম কৰিবলগীয়া আছিলে গোটেইখিনি কৰা হৈ গ'ল। বাকী আৰু খোৱা বোৱাও কৰিলোঁ। এতিয়া ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ, আপোনালোকক আকৌ নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ ইমানেই, আহিছোঁ। আৰু যিসকলে মোৰ ভিডিঅ' আজি প্ৰথমবাৰৰ কাৰণে চাইছে বা যিসকলে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো, তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব। তেন্তে আজিলৈ ইমানেই, বাই।